Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল মই সংগীতাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো এইটো হৈছে কঁঠালৰ পিঠা বা কঁঠালৰ মালপোৱা বুলি ক'ব পাৰে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো কঁঠালৰ পিঠা বনাবৰ বাবে আমাক লাগিব কঁঠালৰ ৰস সেয়ে মই প্ৰথমে কঁঠালৰ গুটি কেইটা আঁতৰাই লৈছো আৰু মই এইখিনি ভালদৰে ব্লেন্ড কৰি লম এইখিনি মোৰ ব্লেন্ড কৰা হৈ গৈছে এতিয়া মই বাটি এটাত এইখিনি উলিয়াই লৈছো এতিয়া আমাক পিঠা বনাবৰ বাবে লাগিব পিঠাগুৰি ময়দা চেনি গৰু ঘিউ আৰু অকণমান লং ইলাচি এতিয়া মই কঁঠালৰ পেষ্টখিনি লগত এইখিনি মই ভালদৰে মিক্স কৰি লওঁ আৰু মই এইখিনিতে এটা কথা কওঁ আপোনালোকে চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব পাৰে এইখিনি তেতিয়া মই অলপ পৰিমাণে পানী দি পেলাই ভালকৈ মিক্স কৰি লৈছোঁ একেবাৰতে গোটেইখিনি পানী দি নল'ব অলপ অলপ পৰিমাণে এড কৰি থাকিব আৰু মই এইখিনিতে অলপ এড কৰিছোঁ বেকিং পাউডাৰ যিহেতুকে মই আগত দিবলৈ থাকি গ'ল আৰু বেটাৰটো ইমান পনীয়া কৰিলে হৈ যাব আৰু এতিয়া মই এখন গেছত কেৰাহী পাতি লৈছোঁ তাত মই দিছোঁ ৰিফাইন তেল আপোনালোকে ৰিফাইনৰ সলনি বাটাৰ ঘি ব্যৱহাৰ কৰিব পাৰে তেলখিনি গৰম হোৱাৰ লগে লগে মই অলপ মিশ্ৰণ কেৰাহীখনত দি দিছোঁ আপোনালোকে অলপ স্প্ৰেড কৰি দিব পাৰে আৰু এতিয়া চব মই পিঠাখন ওলটিয়াই দিছোঁ চাওকচোন এখন পিঠা আমাৰ ইমান সহজে হৈ গ'ল আগৰ দৰেই মই আকৌ ইয়াত অলপমান মিশ্ৰণ দি দিছোঁ অন্য এখন পিঠাৰ বাবে আৰু এটা চাইড সিজাৰ পাছত মই উলিয়াই দিছোঁ এয়া চাওক আমাৰ পিঠা ৰেডি হৈ গ'ল যদিহে আপোনালোকে ভাল লাগিলে তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ সকলো ভিডিঅ' ন'টিফাই হৈ থাকিব নহয় জানো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই সংগীতা আকৌ অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই